গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি মই যাব ওলাইছো হৰফক বজাৰত ছাগলীৰ মাংস কিনিবলৈ সোনকালে আহিবি দেই হ'ব মা এয়া ছাগলীৰ মাংস বজাৰৰ পৰা কিনি পেলে লৈ আহিলো এয়া পিয়াজ এয়া মায়ে বনাই আছে এয়া চাওক মাংস বনোৱা হৈ গ'ল যিসকলে মোক সাবস্ক্ৰাইব লাইক কমেন্ট কৰা নাই কৰি দিব আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই